নমস্কাৰ, মোৰ নাম অনুৰাণা কাশ্যপ। মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত প্ৰথম শ্ৰেণীত পঢ়োঁ। মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম কম্বু সপোন ফুটবল কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা দক্ষিণী ছোৱালী। এটা ক'লা এটা বগা নাঙত পিঙত ভূত কথা পাতে টাকুট টাকুট কুট। এটাই ক'লে পুট পুট পুট, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবনে এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফাচ ফাচ, মনে মনে কাম কৰে খোজ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৈ লৈ, জখিনী এটাক নচুৱাই চুলিত ধৰি ধৰি, জখিনী এটা নেপেলালে একেলগে ফুৰে। চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি, কটক 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 কৰি ভূত পোৱালি জাপ মাৰে, এমূৰা ভেঙুকে নাচে ঠেংটো ভাঙি ভাঙি। মা, তই যে ক ভূতে বোলে ল'ৰা ধৰি খাই, পুখুৰী নৈ নি ভৰিকেইটা ওপৰ কৰি গুটি গুটি মূৰটো হেনো এহাত বোকাত সোমাই কুটা। মা, মোক দেখোন হাততে একোকে কৰা নাই, কুটা মোক ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপকে সাহেই কৰা নাই। ভয় কলা ল'ৰাগে মা, ভূতে ধৰি কিলাই। মা, মোৰ হ'লে ভূতলৈ ভয় নাই। জখিনী এটা হাতত ধৰি সিহঁত আছিল খৰি, দুটাৰে কাণ দুখন দিলোঁ মুচৰি, দীঘল কাণত মুচৰি মা লাগে বৰ ভাল। সিহঁত দুটাই চিঞৰ কৰে লগাই তাল ফাল, বিচাৰি ফুৰা পোৱালি মা যেতিয়া পালোঁ এৰে এৰি নাই, পুতলা থাকোঁতে আলমাৰিটোত আনি থলোঁ সোমোৱাই। তাৰপিছত তই মাতাতে উঠিলোঁ সাৰ পাই। মা, মোৰ হ'লে অলপমানো ভূতলৈ ভয় নাই। ধন্যবাদ।